হেল্ল' বন্ধু বান্ধৱীসকল, মইনা এণ্ড অনুপ ৱৰ্ল্ড চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু মোৰো ভালে। আজি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে হেণ্ডমেড মিক্স পাটৰ মেখেলা চাদৰ। এইযোৰত এতিয়া মই এম্ব্ৰইডাৰী কৰিম আৰু একেবাৰে সহজ চিলাই আপোনালোকেও কৰিব পাৰিব ঘৰতে এনেই থাকি। আৰু এয়া দেখিলে প্ৰথমে মই আঁচ পাৰি লৈছোঁ আৰু ইয়াত 3টা কালাৰৰ এংক গুলি লৈ লৈছোঁ। এতিয়া এই 3টা কালাৰ এংক গুলি মই প্ৰথমে বগা কালাৰটো ল'ম আৰু ইয়াত বেজিটো এডলীয়াকৈ সুমুৱাই মই এতিয়া দুডলীয়া কৰি ল'ম। এয়া দেখিছে, আৰু এটা গাঁঠি দি লৈছোঁ যাতে সূতাডাল ওলাই নাহে। আৰু এতিয়া তলৰ ফালৰ পৰা মই বেজিটো উলিয়াই ল'ম আৰু কেনেদৰে কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰিব। যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। তেনেহ'লে এতিয়া পলম নকৰি ভিডিঅ'টো চাওঁ বলক। আৰু এতিয়া মোৰ এনেদৰে কৰা হোৱাৰ পাছত এতিয়া মই কেনেদৰে গাঁঠি দিছোঁ আপোনালোকে চাই ল'ব, যাতে সূতাডাল ওলাই নাযায়। সেইকাৰণে মই পাছফালে বেজিটো উলিয়াই গাঁঠি দি দিছোঁ। এয়া দেখিছেনে, এনেদৰে আপোনালোকে বনালে এনেদৰে গাঁঠি দি ল'ব যাতে পাছত আকৌ সূতাডাল ওলাই নাযায়। এতিয়া এইফালেও বগাটো কৰি হৈ যোৱাৰ পাছত মই এফালেও গাঁঠি দি লৈছোঁ আৰু এতিয়া গাঁঠি দি হৈ যোৱাৰ পাছত মই এতিয়া হালধীয়াটো কৰিম। হালধীয়াটো একেদৰে বেজিত সূতাই সুমুৱাই লৈছোঁ। এয়া দুডলীয়া কৰি লৈছোঁ, তলৰ ফালে এটা গাঁঠি দি দিছোঁ যাতে সূতাডাল ওলাই নাযায়। আৰু আগতে যিধৰণে বগাকেইটা কৰিছিলোঁ এতিয়া হালধীয়াটো মই তেনেদৰে কৰিম। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক।
আৰু এইদৰে গোটেইকেইটা ছাইডে হালধীয়াটো মোৰ কৰি হৈ গৈছে আৰু এতিয়া হালধীয়াটো কৰি হৈ যোৱাৰ পাছত মই এতিয়া সেউজীয়াটো দিম আৰু এয়া দেখিছেনে সেউজীয়াটো একেদৰে সূতাডাল দুডলীয়া কৰি বেজীত সুমুৱাই লৈছোঁ আৰু আগৰকেইটাৰ দৰে মই এতিয়া সেউজীয়াটো এইদৰে কৰি গৈ থাকিম আৰু এনেদৰে মই গোটেই কাপোৰযোৰ এতিয়া এমব্ৰইডাৰী কৰা মোৰ হৈ গৈছে এয়া দেখিছেনে আৰু কৰিবলৈ একেবাৰে সহজ বেছি টান নহয় আপোনালোকেও আপোনালোকৰ নিজৰ মেখেলা চাদৰযোৰত এনেদৰে এমব্ৰইডাৰী কৰি ল'ব পাৰিব আৰু মাজৰটো দেখাই দিছোঁ বেছি ফুল দিয়া নাই মই এয়া মাজৰটো এনেকৈ দি দিছোঁ এইটো মাজত এনেদৰে দি দিছোঁ এয়া দেখিছে এইটো এনেকৈ মাজত দিছোঁ আৰু চাদৰখন কেনেকুৱা লাগিছে মই গাত লৈ দেখাইছোঁ এয়া মাজৰ ডিজাইনটো আৰু এইটো হৈছে চাদৰৰ আঁচলটো কাপোৰযোৰ দেখিবলৈ কেনেকুৱা লাগিছে জনাব আৰু এইযোৰ হৈছে সম্পূৰ্ণ মেখেলা চাদৰযোৰ এখন চাদৰখন আৰু এখন মেখেলাখন আৰু আপোনালোকক যদি লাগে তেনেহ'লে মোক অৰ্ডাৰ কৰিব পাৰে মই স্ক্ৰীনত নাম্বাৰটো দি দিম আৰু যদি কিবা সুধিবলগীয়া থাকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰিব আৰু শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আজিলৈ বাই বাই